3 মাৰ্চৰ পৰা 20 মাৰ্চলৈ মেট্ৰিক পৰীক্ষা 4টা বিষয়ত থাকিব 50টাকৈ 1 নম্বৰৰ প্ৰশ্ন নতুন শিক্ষানীতিৰে অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা গণিত ইংৰাজী বিজ্ঞান সমাজ বিজ্ঞানত থাকিব অবজেক্টিভ প্ৰশ্ন ৰাজ্যৰ 912টা কেন্দ্ৰত অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা নিৰ্বাচনৰ মাজতে ৰাজ্যবাসীৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ আজি S.E.B.A প্ৰকাশ কৰা সময়সূচী অনুসৰি অহা 3 মাৰ্চৰ পৰা 20 মাৰ্চলৈ অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা S.E.B.A ঘোষণা কৰা সময়সূচী অনুসৰি 3 মাৰ্চৰ আগবেলা পুৱা 9 বজাৰ পৰা 12 বজালৈ ইংৰাজী 4 মাৰ্চৰ আগবেলা হুকুমাৰ কলা গাৰ্মেণ্ট ডিজাইনিং 6 মাৰ্চৰ আগবেলা সাধাৰণ গণিত 9 মাৰ্চৰ আগবেলা সমাজ বিজ্ঞান 10 মাৰ্চৰ আগবেলা মণিপুৰী সন্ধ্ৰালী আৰু পিছবেলা অৰ্থাৎ 1:30 বজাৰ পৰা 4:30 বজালৈ সংগীত নৃত্য উৎক্ৰাফ্ট বাংলা 13 মাৰ্চৰ আগবেলা সাধাৰণ বিজ্ঞান 14 মাৰ্চৰ পিছবেলা ৰিটেইল ট্ৰেড NSQF IT ITS NSQF হেল্থ কেয়াৰ NSQF কৃষি আৰু উদ্যান শস্য NSQF টুৰিজিম আৰু হস্পিটেলিটি NSQF বিউটি আৰু ৱেলনেছ NSQF অটোমেটিভ NSQF ইলেক্ট্ৰনিক্স এণ্ড হাৰ্ডৱেৰ NSQF এনিমেল হেল্থ ৱৰ্কাৰ NSQF বড়ো এনেদৰে 15 মাৰ্চৰ আগবেলা অসমীয়া 16 মাৰ্চৰ আগবেলা হিন্দী উইভিং আৰু টেক্সটাইল ডিজাইনিং 18 মাৰ্চৰ আগবেলা MIL ইংৰাজী 20 মাৰ্চৰ আগবেলা ঐচ্ছিক গণিত ভূগোল বুৰঞ্জী সংস্কৃত কম্পিউটাৰ বিজ্ঞান বাণিজ্য গৃহ বিজ্ঞান নেপালী আৰবী আৰু পাৰ্চী এই বিষয়ত অনুষ্ঠিত হ'ব ব্যৱহাৰিক পৰীক্ষা আজি সংবাদ মাধ্যমৰ আগত S.E.B.A অধ্যক্ষ ৰমেশ জনে কৰে এই ঘোষণা অনুযায়ী আগতে পৰীক্ষাৰ প্ৰশ্নকাকতত 1 নম্বৰৰ প্ৰশ্ন 10ৰ পৰা 12টা আছিল কিন্তু এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত 4টা বিষয়ক্ৰমে ইংৰাজী গণিত সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞানৰ প্ৰশ্নকাকতত 50% থাকিব 1 নম্বৰৰ প্ৰশ্ন আৰু বাকি শতাংশ প্ৰশ্ন হ'ব দীঘলীয়া 1 নম্বৰৰ প্ৰশ্নৰ উত্তৰ কৰাৰ বাবে থাকিব সুকীয়া পদ্ধতি পৰীক্ষা কেন্দ্ৰত CC কেমেৰা সংস্থাপনকে ধৰি থাকিব সকলো যাৱতীয় ব্যৱস্থা ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা কেন্দ্ৰলৈ নিবলৈ নোৱাৰিব মোবাইল ইলেক্ট্ৰনিক ঘড়ীকে ধৰি কোনো সা সামগ্ৰী হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰপত্ৰ পূৰণৰ অন্তিম সময়সীমা হৈছে 15 ডিচেম্বৰ এই পৰ্যন্ত প্ৰপত্ৰ পূৰণ কৰিছে লক্ষাধিক ছাত্ৰ-ছাত্ৰীয়ে ব্যুৰো ৰিপৰ্ট আসাম টক্স